স্বাগতম জনাইছোঁ মোৰ সো আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু ফিজ পে'মেণ্ট আপোনালোকৰ চলি আছে 18 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈকে আপোনালোকৰ এপ্লিকেশ্যন চলিব সো আপোনালোকে কল লেটাৰ ডাউনলোড কৰিব পাৰিব নৱেম্বৰৰ লাষ্টত বা ডিচেম্বৰৰ ফাৰ্ষ্টত আপোনালোকে কল লেটাৰ ডাউনলোড কৰিব পাৰিব লগতে অনলাইন টেষ্ট আপোনালোকৰ 4 ডিচেম্বৰত টেণ্টেটিভ ডেট দিছে তেখেতসকলে সো 4 ডিচেম্বৰত আপোনালোকৰ পৰীক্ষা হোৱাৰ চান্স আছে সো যদি আপোনালোকে চাবলৈ যায় ৰেগুলাৰ ভেকেঞ্চিজ সাৰ্কেল ওয়াইজ তেতিয়াহ'লে নৰ্থ ইষ্টৰ আপোনালোকৰ গোটেইখন ষ্টেটতে আছে লগতে যদি কিমান ভেকেঞ্চি আছে যায় ক'বলৈ যাওঁ এছচি 45 এছটি 22 ওবিচিৰ 81 ইডব্লিউচিৰ 30 লগতে জেনেৰেলৰ 122 সো এটা খুবেই ভাল এটা আপোনালোকৰ ভেকেঞ্চি ইয়াত ওলাইছে সো আপোনালোকে এপ্লাই কৰিব পাৰে সো ইয়াত যদি মই ক'বলৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি লগতে আপোনালোকৰ ইয়াত দেখিছে আপোনালোকৰ মেডিকেল ইঞ্জিনিয়াৰিং চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলো আপোনালোকে এপ্লাই কৰিব পাৰে লগতে আপোনালোকৰ এজ লিমিট নট বিল' 21 ইয়াৰ্ছ এণ্ড নট এবভ 30 ইয়াৰ্ছ এজ অন 30/9/2022 সো আপোনালোকে এজটো চাই ল'ব লগতে ৰিলেক্সেশ্যনো আছে আপোনালোকৰ SC ST 5 বছৰ লগতে নন ক্ৰিমিলিয়াৰ 3 বছৰ লগতে PWDৰ 15 13 10 তেনেকৈ আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিছে কিন্তু ইয়াত আপোনালোক গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত পোষ্ট এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন সো মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ এজ অন 30/9/2022 এজ এন অফিচাৰ ইন এনি শিডিউল কমাৰ্চিয়েল বেংক অৰ এনি ৰিজনেল ৰুৰেল বেংক এজ লিষ্টেড ইন ছেকেণ্ড শিডিউল অৰ RBI সো আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াত বিচাৰিছে আপোনালোকৰ 2 বছৰ মিনিমাম সো যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰি থ'ব পাৰে লগতে ইয়াত লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব যোনটো চাৰ্কেলৰ আপোনালোকৰ দিয়ে যেনেকৈ লেংগুৱেজ দিয়া আছে হিন্দী উৰিয়া তেলেগু যোনটো চাৰ্কেলত আপোনালোকক দিয়ে সেই হিচাপত আপোনালোকৰ লেংগুৱেজটো জানিব লাগিব লগতে আপোনালোকৰ ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ অনলাইন টেষ্ট হ'ব 120 মাৰ্কৰ আপোনালোকৰ টেষ্ট হ'ব 2 ঘণ্টাৰ ভিতৰত আপোনালোকে টেষ্টটো দিব লাগিব লগতে আপোনালোকৰ ইয়াত কোনো নিগেটিভ মাৰ্কিং নাথাকে সো খুবেই ভাল এটা অপৰচুনিটি আহিছে ইংলিছ বেংকিং নলেজ ইকনমিক্স কম্পিউটাৰ এপ্টিটিউডৰ ভিতৰত আপোনালোকৰ সুধিব কুৱেশ্যন আহিব সো আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপিছত যদি আপুনি চাবলৈ যাওঁ ফিজ ষ্ট্ৰাকচাৰ তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল EWS OBCৰ 750 দিব লাগিব SC ST PWDৰ কোনো ফিজ নাই সো 7 নৱেম্বৰ 2022 তাৰিখৰ ভিতৰত আপোনালোকে ফিজটো দিব লাগিব যদি মই আৰু এক্সামিনেশ্যন চেণ্টাৰ বিষয়ে কওঁ তেতিয়াহ'লে ইয়াত দেখিছে আপোনালোকে আসামৰ গুৱাহাটীত আছে বাকী অৰুণাচল প্ৰদেশৰ নাহৰলগুণত আছে আপোনালোকৰ ঠিক তেনেকুৱাই আপোনালোকৰ মণিপুৰৰ ইম্ফলত আছে মেঘালয়ৰ শ্বিলঙত আছে মিজোৰামৰ আইজলত আছে নাগালেণ্ডৰ কোহিমাত আছে তেনেকুৱাকৈ আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ হ'ব সো সিমানখিনি আছিল লগতে আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব ইয়াত ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব ছিগনেচাৰ লাগিব ID প্ৰুফ লাগিব ডেট অফ বাৰ্থ লাগিব জব প্ৰফাইল লাগিব যদি আপোনাৰ কাম কৰি আছে ৰিজিউমে লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব আৰু লগতে চেলাৰী শ্লিপ PDF-ত আপোনালোকে আপলোড কৰিব লাগিব সো সিমানখিনি আছিল আপোনালোকৰ 7 তাৰিখলৈকে আপোনালোকৰ এপ্লাই চলি আছে যদি আপোনালোকৰ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি থ'ব পাৰে সো এটা খুবেই ভাল অপৰচুনিটি আছে সো ইমানখিনি আছিল আজি ভিডিঅ'টোত বেছি দীঘলীয়া নকৰোঁ সো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিলে মোৰ নতুনকৈ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক কৰি দিব সো ধন্যবাদ